হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা হেল্থৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। নেচাৰেল হয়, টিপছবোৰ হোমমেড হয়, হেল্প হ'ব চবৰে। বহুত নিউজ পেপাৰত চালোঁ, নেটতো চালোঁ, তাৰ পৰা অলপ আইডিয়া কৰি বনাইছোঁ, লিখি লৈছোঁ পাহৰিম বুলি। Let's start the video, friends. First টিপছটো হ'ল চুলি পকা, যাৰ চুলি পকে তেওঁলোকে সপ্তাহত 3 দিন শ্বেম্পু কৰাৰ 1 ঘণ্টা আগত নৰসিংহৰ পাতৰ ৰস লগাব লাগিব, আৰু আমলখিৰ ৰস লগালেও চুলি পকাটো সোনকালে ভাল হ'ব। এইটো ফাৰ্ষ্ট টিপছ। ছেকেণ্ড টিপছটো হ'ল ছানক্ৰীম লগাব নোৱাৰে কিছুমানে, অইলি হয় স্কিন কিছুমানৰ, সেইকাৰণে ছানক্ৰীম লগাব নোৱাৰে। চ' তেওঁলোকে কি কৰিব লাগিব মই কৈ আছোঁ। অইলি স্কিনৰ কাৰণে তেল কম ছানস্ক্ৰীন পোৱা যায় মাৰ্কেটত, সেইবোৰ ইউজ কৰিব পাৰে। আৰু পাউডাৰো আছে, ছানক্ৰীমৰ পাউডাৰো ইউজ কৰিব পাৰে। নাও থাৰ্ড টিপছ, কেনেকৈ ব্ৰাইট ফেচ পোৱা যায়। ব্ৰাইট ফেচ পোৱা টিপছ হ'ল সদায় ক্লিন কৰি ৰাখিব লাগিব ফেচখন, আৰু লগতে অলপ বেচন আৰু অলপ হালধি মিক্স কৰি ফেচখনত লগাব পাৰে, তেতিয়া ব্ৰাইট হয় ফেচখন। আৰু আছে কণীৰ য়েল্ল' পাৰ্ট ইউজ কৰিব পাৰে, য়ল্ক বুলি কোৱা যায়। আৰু যদি অইলি স্কিন হয় কণীৰ হোৱাইট পাৰ্টটো লগাব পাৰে ফেচত, তেতিয়া ব্ৰাইট ফেচ পোৱা যায়। নাও ফ'ৰ্থ নাম্বাৰ টিপছ, চুলি সৰিছে বাইক চলাওঁতে হেলমেট পিন্ধি থাকোঁতে, বহুত টাইম হেলমেট পিন্ধিলে চুলি সৰিছে, তেতিয়া হেলমেটৰ ভিতৰৰ পাৰ্টখিনি ডেটল পানীৰে ধুই ল'ব লাগিব, ক্লিন কৰিব লাগিব হেলমেটৰ ভিতৰৰ পাৰ্টটো ডেটল পানীৰে। আৰু চুলি সৰিছে যদি হেলমেট পিন্ধি তেতিয়া শ্বেম্পু কৰাৰ আগত সপ্তাহত 3 দিন পিঁয়াজৰ ৰস লগাব লাগিব, তেতিয়া চুলি সৰা বন্ধ হ'ব হেলমেট পিন্ধিলে। জবা ফুলৰ পাত মেথি গুটি লেপন কৰি এটা বনাই শ্বেম্পু কৰাৰ আধা ঘণ্টা আগত লগাব পাৰে, তেতিয়াও চুলি সৰা বন্ধ হয়। নাও 5 নম্বৰ টিপছ ফ্ৰেণ্ডছ, চুলি ড্ৰাই হয় কিছুমানৰ, তেল লগালেও কিছুমানৰ ড্ৰাই হৈ থাকে, শুকান হৈ থাকে, তেওঁলোকে শ্বেম্পু কৰাৰ 1 ঘণ্টা আগত নেচাৰেল ক'ক'নাট অইল অলপ গৰম কৰি মূৰৰ ছালত লগাব। আগতে হনি, কাৰ্ড মানে দৈ অসমীয়াত, আৰু ৰেচিঅ'টো চাই ক'ক'নাট ৰস মিক্স কৰি লগাব পাৰে, তেতিয়া চুলি ব্ৰাইট হয় আৰু অইলি হয় শুকানৰ পৰা। এই 5টা টিপছ দিলোঁ, চবকে হেল্প হ'বও পাৰে যদি ইউজ কৰে টিপছকেইটা। আৰু প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল এণ্ড প্ৰেছ দি বেল আইকন এণ্ড লাইক এটা দিব এইটো ভিডিঅ'ৰ নামত। হেল্থৰ ওপৰতে বনাইছোঁ। এণ্ড থেংক ইউ মাই ফ্ৰেণ্ডছ।